নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ অংশুমান ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। তো মই আজি বনাম টেঙামৰাটো। আহকচোন চাওঁ আজি ইয়াত টেঙামৰা ছিঙোগৈ। এয়া টেঙামৰা গুটি ছিঙি হৈ গ'ল। ছিঙি থাকিলে চিঙো লাগিয়ে থাকে, যিহেতু গুটিকেইটা বৰ ধুনীয়াকৈ লাগি আছে। তো এইখিনি মই এতিয়া ধুনীয়াকৈ ধুই ল'ম চাফাকৈ। এয়া মই ধুনীয়াকৈ ধুই ল'ম। এয়া মোৰ টেঙামৰা গুটি ধুই হৈ গ'ল। ইয়াক এতিয়া মই বাকলিকেইটা গুচাই ল'ম ধুনীয়াকৈ। লগতে লৈছোঁ নহৰু, আদা, ধনিয়া, জলকীয়া। নহৰু আৰু আদাকেইটা ধুনীয়াকৈ পেষ্ট কৰি ল'ম। নিদিবা দেই। এয়া ধুনীয়াকৈ এনেকৈ গুচাই ল'ম। তো এইফালে এয়া মোৰ টেঙামৰা গুটি কুচাই ৰেডি। এইফালে লৈছোঁ ধনিয়া, জলকীয়া, আদা, নহৰু, এইফালে মছলা, নিমখ সেইবোৰ লৈ লৈছোঁ। তো এতিয়া এয়া মই কেৰাহীও পাতি থৈছোঁ। কেৰাহী তেলো গৰম হৈ গ'ল। ইয়াত দি দিম মই আদা নহৰুখিনি। তাৰপৰা দি দিম এয়া টেঙা। আপোনালোকে বাৰু এনেদৰে ঘৰত বনাই খায়নে? যদি খোৱা নাই কেতিয়াবা বনাই খাবচোন, খুব ভাল লাগে খাই। টেঙা, জ্বলা, মিঠা। এইফালে দি দিম মই এতিয়া ইয়াত আদা, নিমখ, হালধি, মছলা গুড়ি, জালুক গুড়ি চব দি দিছোঁ ইয়াতে।
অকণমান সিজিবলৈ দিম এতিয়া। অকণমান ঢাকি দিম, নাথাকিলেও হয়, মই ঢাকি দিছোঁ। ইয়াত নমাবলৈ হৈছে আৰু এতিয়া ইয়াত দি দিম মই ধনিয়া কেইডালমান। পিঁয়াজ কাটি থৈছিলোঁ, ইমান সৰুকৈও কটা নাই, অকণমান ডাঙৰ ডাঙৰ চাইজত কাটিছিলোঁ। লগতে দি দিম ইয়াত কণ জলকীয়া দুটামান। কণ জলকীয়াটো দিলে অকণমান জ্বলা জ্বলা হ'ব। ইয়াতে দিছোঁ মই লগতে জালুক গুড়ি, সেইকাৰণে জলকীয়াটো ইমানো বেছি দিয়া নাই মই। জলকীয়াকেইটা অকণমান ভাঙি দিওঁ, পিচি দিয়া নাই মই। এয়া ৰুটিৰ লগত বা পুৰিৰ লগতো খাব পাৰি বা ভাতৰ লগতো খাব পাৰি, চবৰ লগতে খাব পাৰি, যিহৰ লগতে মন যায়। আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ। এতিয়া মই কাঁহীত প্লেট এখনত ধুনীয়াকৈ উলিয়াই দিলোঁ। তো বন্ধু বান্ধৱীসকল মোৰ ৰেচিপিটো চাই কেনেকুৱা পালেনো? যদি ভাল লাগিলে লাইক এটা কৰি দিব, লগতে নতুন কোনোবাই চাই আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ পাই থাকে। তো আজিলৈ ইমানে, বাই বাই। আন এটা ভিডিঅ'তে আকৌ লগ পাম।